মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত ক্লাছ 8ৰ ইংলিছৰ হাফ ইয়াৰলি এক্সামত অহা কুৱেশ্যন পেপাৰখন আমি আলোচনা কৰিম। কি কুৱেশ্যন আহিছিলে। যদিহে তোমালোকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি অল কৰি ল'বা, তেতিয়া মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে পাবা। 1 নম্বৰটো দিছিলে যে ৰাইট ফ্ৰম ইয়ৰ মেমৰি দ্য ফাৰ্ষ্ট 8 লাইনছ অফ দ্য পয়েম মাই নেটিভ লেণ্ড। তোমালোকৰ মাই নেটিভ লেণ্ড নামৰ পয়েমটোৰ পৰা প্ৰথম 8 লাইন তোমালোকক মুখস্থ লিখিবলৈ কৈছিলে। 2 নম্বৰ দিছিলে ৰিড দ্য ফলোয়িং পেৰাগ্ৰাফ এণ্ড এনচাৰ দ্য কুৱেশ্যনছ। তলত আমাক এটা পেৰাগ্ৰাফ দিছে, চোৱা এই পেৰাগ্ৰাফটো ভালদৰে পঢ়ি তলত কেইটামান প্ৰশ্ন দিছে, চোৱা এই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকক কৰিবলৈ কৈছিলে। কি দিছিলে চোৱা, অনিল নগৰ জুলাই 16। Two persons, a man and a woman, were drowned in a devastating flood caused by heavy rains in Onilnagar, Kamrup district, Assam. Most of the flood-affected people were, however, rescued and taken to the relief camps. The district administration, with the help of paramilitary forces in the rescue operation. Many NGOs also offered their help in the operation. গতিকে এইখিনি পঢ়াৰ পিছত এই প্ৰশ্নকেইটা দিছিলে যে where did the flood occur? 2 নম্বৰ দিছিলে how many people died in the flood? 3 নম্বৰ দিছিলে where were the affected people taken to? 4 নম্বৰ দিছিলে who helped the flood affected people? এইকেইটা তোমালোকক কৰিবলৈ কৈছিলে। 3 নম্বৰ দিছিলে answer the following questions। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। এই নম্বৰ দিছিলে what is a quiz? 2 নম্বৰ দিছিলে who was Khoghen, how old was he? 3 নম্বৰ দিছিলে who was the quiz master? 2 নম্বৰ দিছিলে why did the people of Sitolia and the neighboring villages panic? 3 নম্বৰ দিছিলে what was the capital of Assam during Ahom rule? 1 নম্বৰ দিছিলে why does the old man ask the question to the poet? গতিকে এই প্ৰশ্নকেইটাৰ উত্তৰ কৰিবলৈ দিছিলে তোমালোকক। গতিকে এইখিনি আছিলে, এইখিনি তোমালোকে ধুনীয়াকৈ লিখি ল'বা। যদিহে কুৱেশ্যন পেপাৰখন লাগে হোৱাটছএপত মেছেজ কৰি সুধিবা। লগতে আমাৰ ওচৰৰে ভাইটি এজনে এডুকেশ্যনেল ভিডিঅ'বিলাক বনায়, লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, তেওঁৰ চেনেলটোত যাবা আৰু যদিহে ভিডিঅ'বিলাক চাই ভাল পোৱা চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লিংকটো ডেছক্ৰিপশ্যনতে পাবা।